নমস্কাৰ বন্ধুসকল, পুনৰবাৰ স্বাগতম আছে মোৰ চেনেল টেকনিকেল বয় আছাম চেনেললৈ। আজি আপোনালোকক এটা নতুন যিসকলে ইউটিউব ইউজ কৰে সেইসকলৰ বাবে বহুত এটা লাভজনক ভিডিঅ'। কাৰণ ইউটিউব আপোনালোকৰ কম MBত চলাওক, আকৌ একদম ফ্ৰীতে চলাওক। কাৰণ আপোনালোকৰ নেট কেতিয়াও এদায় নহয়। কাৰণ আপোনালোকৰ 1 GB 1.6 GB সদায় ডাটা পায়। এয়াৰটেলৰ বা জিঅ' কওক নহয়, এয়াৰটেল কওক, ভোডাফোন কওক, মই কোনো কোম্পানীৰ বা অপাৰেটৰৰ কথা কোৱা নাই। মই আপোনালোকক ক'বলৈ জনাইছোঁ অকল ইউটিউবৰ কাৰণে। কাৰণ আপোনালোকে ইউটিউব চলাই কেনে ইউটিউবত বেছি MB খায়। কাৰণ আজি মই এনেকুৱা এপ লৈছোঁ যিটো আপোনালোকে ইউজ কৰি ইউটিউবত আপোনালোকে কম MBত চলাই পেলাই আপোনালোকৰ নেটটো বচাব পাৰে। তেতিয়াহ'লে মই মোৰ ভাগৰ যিটো এপৰ কথা কৈছোঁ, ইউটিউব গ'। সেইটো এপটোৰ নাম হৈছে ইউটিউব গ'। মোৰ তলত ডিছক্ৰিপশ্যন লিংকটো দি থৈছে, আপোনালোকে তাত গৈ ডাউনলোড কৰি ল'ব। আপোনালোকে প্লে ষ্ট'ৰটো পাই যাব। প্লে ষ্ট'ৰত আপোনালোকে ইউটিউব গ' বুলি লিখাৰ পিছত আপোনালোকৰ প্ৰথম যিটো এপ অ'পেন হ'ব সেইটো পিছত আপোনালোকে অ'পেন কৰি ল'ব। মই এতিয়া অ'পেন কৰি দেখাম মই ইউটিউব গ'টো। ইউটিউব গ' অ'পেন আপোনালোকে এই এপটো লগ ইন কৰি ল'ব। লগ ইন কৰাৰ পিছত লগ ইন কৰাৰ পিছত আপোনালোকৰ জিমেইল একাউণ্টে আপুনি লগ ইন কৰি ল'ব। লগ ইন কৰাৰ পিছত আপোনালোকে যদি কোনোবা এটা ভিডিঅ' চায়, আপোনালোকে ইউটিউবত আপোনালোকে কোনটো ভিডিঅ'ত আমি কোনটো MB আমি গম নাপাম। কাৰণ এইটো এপত আমি গম পাই যাম ইমান MBত আমি এইটো ভিডিঅ'টো চলাব পাৰোঁ। তেতিয়াহ'লে মই এটা দেখুৱাই দিছোঁ, ডিম্পু বৰুৱাৰ এটা মই ভিডিঅ' দেখাই দিছোঁ। ডিম্পু বৰুৱা ইয়াত এটা ক্লিক কৰাৰ পিছত ইয়াত এটা ইণ্টাৰভিউ চলাব। ইয়াত ডাটা চেভাৰ, ষ্টেণ্ডাৰ্ড কোৱালিটি, হাইষ্ট কোৱালিটি। আপোনালোকে যদি ডাটা চেভাৰ মানে আপোনাৰ লো MBত আপোনালোকে ভিডিঅ' চলাব বিচাৰে, আপোনালোকে ডাটাটো একদম ছেভ কৰি থ'ব পাৰিব, একদম সোনকালে এদায় নোহোৱাকৈ আপোনালোকে চলাব পাৰিব। ষ্টেণ্ডাৰ্ড কোৱালিটি হৈছে আপোনালোকে মানে ইয়াতকৈ অকণমান মানে HD কোৱালিটিটো পাব, মানে অকণ ভাল কোৱালিটিৰ ভিডিঅ' পাব মানে। তাৰপিছত ইয়াত থাৰ্ডটো দিছে হাইষ্ট কোৱালিটি মানে আপোনালোকৰ যিটো ভিডিঅ' একদম HD কোৱালিটিৰ যিসকলে ক্ৰিয়েটাৰসকলে বনাইছে ভিডিঅ'টো HD কোৱালিটিত আপোনালোকে দেখুৱাবৰ কাৰণে আপোনালোকে যিটো হাইষ্ট কোৱালিটিটো এইটো হেৰি কৰা হয়। ইয়াত দেখিবলৈ পাইছে এইটো ডিম্পু বৰুৱা ভিডিঅ'। কাৰণ ডাটা চেভাৰ আছে 3.4 MB, আপোনালোকৰ মাত্ৰ 3.4 MB আপোনালোকে ইয়াত প্ৰয়োজন হ'ব। কাৰণ ষ্টেণ্ডাৰ্ড কোৱালিটিটো হৈছে 15.1 MB হয়। তাৰপিছত হাইষ্ট কোৱালিটিটোত আপোনালোকে 25.7 MB। কাৰণ এতিয়া চাওক, যদি আমি ইউটিউবত এটা ভিডিঅ' ক্লিক কৰাৰ পিছত আপোনালোকে চাব ইয়াত যে কোনো ডাটা ইয়াত দেখুওৱা নহয়। কাৰণ তাত এইটো কিমান ডাটা খাব সেইটো দেখুৱাই নহয়। কিন্তু এই এপটোৰ জৰিয়তে আপোনালোকে ইয়াত কিমানত আমি ডাটা চেভাৰ আপুনি কৰিম বুলি ভাবিছে, সেয়ে আপোনালোকে যিমান আপুনি MBত ভিডিঅ' চলাম বুলি ভাবিছে আপোনালোকে ইয়াত ক্লিক কৰাৰ পিছত মই দেখুৱাই দিছোঁ। মই এতিয়া ডাটা চেভাৰত মই ক্লিক কৰাৰ পিছত আপোনালোকে ইয়াত দেখিবলৈ পাব প্লে অপশ্যনটোত আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত আপোনালোকে ইয়াত দেখিবলৈ পাইছে মই ডাটাটো অন কৰি লৈছোঁ। মই ডাটাটো অন কৰাৰ পিছত আপোনালোকে ইয়াত যাব লাগিব, যিটো ভিডিঅ' আপোনালোকে চইচ কৰিছিলে সেই ভিডিঅ'টোত যাব লাগিব। আপোনালোকে এইটো ক্লিক